মই এনেকৈ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগত জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। হাতত এই পলিথিনটো লৈ ওলাইছোঁ পুৱাই আম বুটলিবৰ কাৰণে। যোৱা ৰাতি হাৱা বতাহত বহুত একদম আম সৰি গ'ল, সেইকাৰণে আহিছোঁ এতিয়া আম বুটলিবৰ কাৰণে। এই আম গছডালতে বহুতেই পোক আছে, কাণে তিনি যাবই নোৱাৰে, গোটেই কাণে মুখে সোমাই যায়। এইবাৰ যিটো দেখিছোঁ আম পকালৈকে নাথাকিবই নেকি, সৰি সৰিয়ে আদায় হ'ল। প্ৰথমতে এইজোপা বুটালি লওঁ, তাৰপিছত আকৌ দুজোপা আছে পিছফালে, সেই দুজোপাও বুটালিবলৈ যাম। সদায় ৰাতিপুৱা এই মাটিৰ মলাটো দেখিছে নহয়, এই মাটিৰ মলাটো মই ধুনীয়াকৈ ধুই পখালি চাফ চিকুণ কৰি এক মলা পানী আনি মই সদায় এই পেঞ্চিখনতে ৰাখি দিওঁ। আৰু এতিয়া ইয়াত দেখিছে নহয়, চাফা পানীয়ে এক মলা আনি মই এতিয়া ইয়াত ৰাখি দিম। আৰু ইয়াত মানে পানী এইকাৰণে ৰাখোঁ, ইয়াত মানে চৰাই চিৰিকটি, বান্দৰ আৰু কেৰ্কেটুৱা এই সকলোবিলাক আহি মানে ৰাতিপুৱা ইয়াত পানী চানী খায়, সেইকাৰণে মই ইয়াত ভৰাই ৰাখি দিওঁ। ইমান ৰ'দ, আৰু এয়া দেখিছেই নহয়, এয়া বান্দৰ আহি ৰুটি খাই আছেহি, আৰু ওপৰত এটা বান্দৰ পোৱালিও লৈ আহিছে, গাখীৰ খুৱাই আছে। আৰু এইটোৱে দেখিছে, মই এই জাবৰি জুথৰিবিলাক অলপ পিঁয়াজৰ বাকলি, আলু বাকলি এইবিলাক এই পলিথিনত ভৰাই থওঁ, তাকে ইয়াতে খাইহি উলিয়াই। আৰু এইটোৱে চাওকচোন, গাখীৰ খাই আছে মাকৰ, আৰু মাকজনী বেচেৰি শান্তি নোহোৱা কৰি আছে, দেখিছেই নহয়, এয়া আজুৰি ধুৱে কি কৰি আছে। আৰু এইটোৱে দেখিছে, এয়া বুকুচা বান্ধি কেনেকৈ লৈ গৈছে। ইয়াত বহুতেই বান্দৰ আছে, আৰু এইটোৱে একদম মানে চবতকৈ লিডাৰ হয়। এতিয়া মই ৰাতিপুৱা খাই কৰি থৈ যোৱা বাচন কেইটামান আছে, সেইকেইটা জলদি বাজি কৰি ধুই লওঁ, ধুই ৰাখি দিওঁ। এয়া দেখিছেই নহয়, তিনিজোপা আমৰ গছতে আম বিচাৰি এক কাঁহী, আৰু এই মোনাখনতো এমোনা কিমান সোপা আম বুটলি আনিছোঁ। কিমান ডাঙৰ ডাঙৰ একদম আম কৰিছে। এতিয়া তাকে ইয়াত ধুই কৰি চাফ কৰি লৈছোঁ, কাটিবলৈ কাৰণে এই আমসোপা মানে বুটলি আনিছোঁ আচাৰ বনাবৰ কাৰণে। এতিয়া এনেকৈ কাটি কাটি ৰ'দত মেলি দিম। ইমান ডাঙৰ ডাঙৰ হৈ গ'ল, এতিয়ালৈকে এয়া আমটোতো কাম হোৱাই নাই। অকণমান কাটি খাই চাইছোঁ, মিঠা নে টেঙা। বাহ কি টেঙা, একদম মুখত লগাব নোৱাৰি, ইমানেই টেঙা। বহুত দিনৰ মূৰত এয়া দেখিছেই নহয়, চণ্ডীগড়ত আজি ইয়াত বৰষুণ আনিছে। বতৰটো দেখিছেই নহয়, কেনেকুৱা ক'লা হৈ আহিছে। আজি ইয়াত বৰষুণ এটোপাল পেলাইছে। আজি ভগৱানৰ মানে মহিমা ধৰিব নোৱাৰি। ৰাতিপুৱাৰ পৰা ৰ'দ দিলে, আৰু এতিয়া দেখিছেনে বহুত দিনৰ মূৰত আজি চণ্ডীগড়ত বৰষুণ দিছে। ভালেই হৈছে, যেতিয়াই যদি ৰুমৰ ঠাণ্ডা হয়। আৰু ৰাতিপুৱা ৰ'দ দিয়া দেখি আমখোপা কাটি দিলোঁ, আৰু এতিয়া দেখিছেনে ইমান বৰষুণ আনি আছে। গাইছে দেখিছেই নহয়, ৰাতিপুৱা অকণমান বৰষুণ দিলে, আকৌ এতিয়া কিমান ৰ'দ দিছে। মানে ৰ'দত আকৌ এতিয়া বাহিৰলৈ ওলাব নোৱাৰা হৈ গ'ল। এতিয়া আবেলি সময় এয়া দেখিছেই নহয়, আমাৰ নিশা যাবলৈ কাৰণে ইফালে সিফালে জেগা নাই। সেইকাৰণে মানে তাই কি কৰে, আবেলি সময়ত চাইকেলখন উলিয়াই লৈ ইফালৰ পৰা সিফাললৈ, সিফালৰ পৰা সিফাললৈ এনেকৈ মানে ৰাউণ্ড লগাই থাকিব। মানুহজন দেখিছেনে নাই, কিমান ফিট হৈ পেলাই লগাই